মৰিলা নেকি ঠিকে আছে তো ধরছা ঘটনাটো কি অলপ কওকচোন বাঘটো আমি এতিয়া আমি গম পাওঁতে ৰাতিপুৱা 4-9 বজামানত গম পাইছোঁ মই আমাৰ এই যে ইকৰাবিল এই অঞ্চলত বাঘ ওলাইছে বোলে তেনেকৈ আমি খবৰ পাই আহিছোঁ কুমাৰীকাটা বন বিষয়া আৰু নাগৰিজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতসকলৰ আমি সকলো এনেকুৱা আহি ইকৰাবিলৰ যিখিনি ৰাইজ সেই সকলো ৰাইজটো লগ লাগি উদ্ধাৰ কৰা হয় আৰু তাৰ পিছত আমি কুমাৰীকাটা বন বিষয়া আমি সমজাই দিওঁ ভংগ কৰি ওলাইছে এতিয়াতো তেনেকুৱা বাঘ ওলোৱা নাছিলে তো আমি 5 বছৰমান আগত আমি সেই বাঘ মাৰা বুলি এটা কাউলীৰ কাষত আমি তেনেকুৱা একবাৰ গম পাইছিলোঁ তাৰ পিছত আমি 10 বছৰ পিছত এনেকুৱা দেখা পোৱা নাই বহুত মানুহ হৈছে আজি লকডাউন ভংগ কৰিছে তো এইটো হয় আৰু বহুত বছৰ পিছত এনেকুৱা দেখা পোৱা নাই যিহেতু বাঘ তেনেকুৱা অলপ আচৰিত তেনেকুৱা লাগে মানুহৰ মনত চাবলৈ আহিলে ঠিক তেনেকুৱা আৰু লকডাউন ভংগ কৰিও তাৰমানে মানুহবিলাক এনেকুৱা খাব পোৱা নাই কি জানে তেনেকুৱা বাঘটো মাৰা হোৱা নাই তেনেকুৱা আমি গাঁৱৰ ৰাইজখিনি গোটাই সকলো লগ লাগি খেদি পেলাই আমি ধৰিলোঁ তেনেকুৱা এতিয়া ক'ত লৈ গৈছে বাঘটো এতিয়া নাগৰিজুলি আৰক্ষী চকীত লাগি লৈ গৈছে তো কুমাৰীকাটা বন বিষয়া তেখেতসকলে এতিয়া ক'ত কি লগি লৈ যাব সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ তাৰপিছত বাঘ দেখা পোৱা নাই তো বাঘটো আৰু চাবলৈ ইচ্ছা যায় মানুহে অলপ ভয়ো খাইছিলে মানুহ ভয়ো খাইছে তেনেকুৱা ভয় খাইছে ইয়াত থাকিলে কি হ'ব তেনেকুৱা ভাবি পেলাই সকলো লগ লাগি আৰু খেদাৰ যাতে যোজাটো লগাই সেইখিনি উদ্ধাৰ কৰি পেলাই ৰাইজে ধৰি পেলাই আৰক্ষীক বন বিষয়াক গতাই দিলে আই চি নাগৰিকলৈ ফোন কৰি কয় যে বাঘ এটা ওলাইছে বোলে ইয়াতে ইকৰাবিলত এতিয়া আমি লগে লগে আহোঁ আৰু বাঘটো এটা গাঁৱৰ এটা বাৰীৰ দৰে জেগা এটাত লুকাই আছে তাৰে বহুত সময় ৰখাৰ পিছত আমি ভাবিছিলোঁ গধূলি বাঘটো চাইড কৰিম বুলি কিন্তু সেই মানুহবিলাকে হাল্লা হুল্লা কৰি পেলাই খেদাখেদি কৰিল কৰাৰ সময়ত এটাৰ লগত এটা কৰিছিল সন্মুখামুখি হোৱাতে বাঘটো আঘাত পালে নেকি বাঘ মাৰা যায় কোনোবা মাৰিছিল নে হেৰি হ'ল ধৰাৰ সময়ত হৈছে কিবা এটা ৰাইজে ধৰিছিল ৰাইজে সেইটো পৰা অহা বুলি হয় আৰোপটো কি ক'ৰ পৰা অহা বুলি পাহাৰৰ ফালৰ পৰা আহিছিল ভূটান পাহাৰৰ ফালৰ পৰা খাদ্য সমস্যাত ভোগা কিবা তেনেকুৱাই হ'ব এতিয়া কি কৰিব আপুনি পাব লাগে এতিয়া পষ্টমৰ্টম কৰিব লাগিব